হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি বহুদিনৰ মূৰত ভিডিঅ' দিবলৈ ওলাইছোঁ। বহুদিন ভিডিঅ' দিয়াই নাই, এনেই দিয়া নাই। আজি মন গ'ল এনেই মটৰ ব্লগিং ছেটআপতে দিছোঁ আৰু চাওক দুনিয়াৰ বানপানী নলবাৰী টাউনত চাওকচোন কেনেকুৱা বানপানী। এতিয়া পৰাগ আৰু ময়ে গৈছিলোঁ, কিন্তু কাম নহ'ল আকৌ গুচি আহিলোঁ বানপানীৰ কাৰণে। চাওক পানী কিমান পাইছে, এই নলবাৰী টাউন পানীৰে ভৰ্তি হৈ গৈছে। মোবাইল হ'লে বুলি যাব বাৰ চাবিকাটো আছে বিশ্বকাপ নহয় নালাত ঘুমাই যাব ভাল গাড়ীখনৰ নাম না কা তাতে আছে যাম দেখছি না। জিলিগুনি ষ্টক নলবাৰী, জিলিগুনি ষ্টকতে ইমান দাম আৰু পৰাগ রাখেছি গা আছে ওই যে কানে গেছি জানছি গেল মজা লাগছিল দৃশ্য। এইসব ইমান বানপানীৰ মাজত চবেই যায় আছে, কিন্তু এই বুঢ়ীটো সহায় কৰা মানুহ নাই। এই চলিটো হয় কোনোবা চলিবা ক'ৰবা চলটো এই বুঢ়ীটো সহায় কৰি নি আছে যি তোমাকে দেখাম তোমাক দেখাব লগা দৃশ্য নহয়। মানৱতা কিছুমানে হ'লে নিজে আগত যাব লাগে, কিন্তু বানপানীত দেখছি না গাই এই বানপানীত